মোক এনেকুৱা কৈছে লাভ দিছে তাৰমানে নামতহে আহিছে ইউপিপিএলৰ উপায় নাই আহিব লগা হৈছে 500 1000 এনেকুৱা ফাইন লাগিব বুলি কিছুমান ৰাজ্যক সেল্ফ হেল্প গ্ৰুপক পইচা দিম কিছুমানক 2 লাখ টকা দিম এনেকুৱা কৈ পেলাই লৈ আহিছে আজি আমাৰ কাৰণে খুব শুভ দিন বুলি আমি ক'ব পাৰো যে বিপিএফ দল হৈ পেলাই যিটো মনোনয়ন পত্ৰ দাখিল কৰিব লাগে 6টা সমষ্টি সেইটো খুব সাকসেসফুলি আমি ৰেলী কৰি পেলাই এতিয়া মনোনয়ন পত্ৰ দাখিল কৰি আছো আৰু ওদালগুৰি জিলাত আজিৰ এই অনুষ্ঠানত যেটো মনোনয়ন পত্ৰ দাখিল কৰা অনুষ্ঠান ইয়াত অনুষ্ঠান মানে এই দিনত থাকিব পাৰি মই খুব নিজকে ভাল লাগিছে মনটো আৰু মই যেটো দেখিছো কথা এটাই সকলো জাতি জনগোষ্ঠী আমাৰ লগত আছে আমাক সহায় কৰিবলৈ আগবাঢ়িছে আৰু আমি নিশ্চয় জিকিম সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ আছে আশীৰ্বাদ নিশ্চয় দিব আৰু সকলো জাতি জনগোষ্ঠীয়ে যেটো আশা লৈ পেলাই আমাৰ দলটো সহায় কৰিবলৈ আগবাঢ়ি আহিছে ময়ো বিপিএফ দলৰ প্ৰেসিডেন্ট হৈ পেলাই বা আমি বিপিএফ দল হৈ পেলাই যেতিয়া লাগি সৰকাৰ বনাব তেতিয়া আমি সকলো জাতি জনগোষ্ঠীৰ যেটো আশা হেতু আমি পূৰণ কৰিম স্যার বিজেপি স্যার সকলোকে লৈ সরকার কৰিম বুলি কৈছে স্যার কি কৰিব তেতিয়া যদি জানে এটা নাই বিজেপি ক'ব পাৰে মইতো কোৱা নাই নহয় মই ক'ব লাগিব তেতিয়াহে হ'ব বিজেপি তো ক'ব পাৰে কংগ্ৰেছও ক'ব পাৰে ইউপিপিএলও ক'ব পাৰে নিজা দলৰ নিজা কথা ক'ব মইতো কোৱা নাই আপোনাক সন্মান জনাই স্যার ইউপিপিএলৰ সভাপতিক সন্মান জনাই অঞ্জলি জমিক সন্মান জনাই পাৰ্টিক দিয়া নাই তে কি ক'ব স্যার মোক কোনে সন্মান দিছে বিজেপিয়ে সন্মান দিছে স্যার বিজেপি সন্মান দিয়া মানুহ আমাক বিজেপি যদি সন্মান দিছে মই 4 বছৰ 2020ত কিয় মই গভৰ্ণমেন্ট বনাব পৰা নাই এইবিলাক কিয় কয় মই বাৰে কৈছো আজি দুবাৰ হল চন্দন আৰু খাম্পায়ে ইলেকশন নেখেলাটো ভাল গোটেই বড়ো জাতিয়ে চিনি পায় ইহঁতক মানে আন্দোলনকাৰী বুলি চিনি পায় কিন্তু ৰাজনীতি ভাবে নহয় সেই কাৰণে মই কৈছো যে আপোনালোকে ক্যান্ডিডেট হৈ ইলেকশন খেলিব নালাগে একদম প্ৰতিদ্বন্দ্বিতা কৰিব নালাগে নহলে ইহঁতৰ যেটো মান সম্মান এটো শেষ হৈ যাব পুৰা শেষ হৈ যাব খেলিবই নালাগে বহুত ডিফাৰেন্সত হাৰিব 10-20 হাজাৰ এনেকুৱা ডিফাৰেন্সত হাৰিব কিমান ভোট দিব ইউপিপিএল নিজে ভোট নিদে কিবা চন্দনক ইউপিপিএল নিজে ভোট নিদে খাম্পাক তো আমাৰ দলটো বেয়া পাই পেলাই কিছুমান ৰাইজ গৈছে খাম্পা লগত সেইখিনি ভোট পাব 3-4 হাজাৰ চন্দনটো 3-4 হাজাৰ পাব না নাই মোৰ ডাউট আছে স্যার বিটিসি কিমান ঘনা পাব এতিয়া বিটিসি মই একজাক কিবাটো নকম কিন্তু বিসি কলে ইফালে মই যদি বিসি কৈ লয় তেতিয়াহলে বেলেগ অপজিশনে খুব বেলেগকে সুবিধা ল'ব পাৰে এই কাৰণে মই কৈছো 20+। স্যার আপুনি আজি পৰা স্যার ইউপিপিএল আপোনালোকে মই ক'ব পাৰিছো মই কৈছো ইউপিপিএল আজি ৰেলী কৰি পেলাই মনোনয়ন পত্ৰ দাখিল কৰি আছে আমি আগত ইউপিপিএল আমাৰটো পিছত যেতিয়া মই আহি থাকো তেতিয়া ইউপিপিএলৰ মানুহ বহুত পাব্লিক মই দেখিছো মোক এনেকুৱা কৈছে লাভ দিছে তাৰমানে নামতহে আহিছে ইউপিপিএলৰ উপায় নাই আহিব লগা হৈছে 500 1000 এনেকুৱা ফাইন লাগিব বুলি কিছুমান ৰাজ্যক সেল্ফ হেল্প গ্ৰুপক পইচা দিম কিছুমানক 2 লাখ টকা দিম এনেকুৱা কৈ পেলাই লৈ আহিছে পইচা পাব বুলি আহিছে কিন্তু পইচাটো নাপায় পইচাটো পোৱা নাই এতিয়া মততে সব বিপিএফ সাপোৰ্টাৰ মোক চাও মই যেতিয়া নাকি এনেকুৱা সাইন অফ ভিক্টৰি দিয়ে ইহঁতেও দিয়ে এনেকুৱা তো এইটো কি এইটো সিম্বল কি ইউপিপিএলৰ মানুহে মোক এনেকুৱা দিছে ময়ো দিছে আৰু কিছুমানটো এনেকুৱা দিছে দিয়া কাৰণে কৈছো মই আৰু আপোনালোকে চাও যিমান গাড়ী লৈ আহিছে এই ড্ৰাইভাৰ সকলে ভিতৰত থাকি মোক এনেকুৱা দিছে আমাক ভাল পায় বিপিএফক ভাল পায় আমাক ভোট দিব এইটো মোৰ হাতটো কেনেকে একে হ'ব মইতো মোক দেখাইছে দে আমি 100%